আদিবাসীসকলক অকল ভোট বেংক হিচাপেহে ব্যৱহাৰ কৰিছে বুলি আমি ক'বলৈ বাধ্য হৈছোঁ। এতিয়া আদিবাসীসকলৰ বিভিন্ন সমস্যাৰ ওপৰত 2 ঘণ্টীয়া ধৰ্মঘট অৱস্থান কাৰ্যসূচী অৱলম্বন কৰিছোঁ আৰু আমাৰ বিশেষকৈ আমাৰ আদিবাসীসকলৰ যিবিলাক জ্বলন্ত সমস্যা আছে, জনজাতিকৰণ প্ৰথম সমস্যা, যেতিয়া নেকি আদিবাসীসকলক 96ৰ পৰা যেতিয়া অত্যাচাৰ কৰা হৈ আছিলে তেতিয়াৰ পৰাই আচাৰ জন্ম হৈছিল আদিবাসীসকলক সুৰক্ষা দিয়াৰ কাৰণে। তেতিয়াৰ পৰাই আদিবাসীৰ যিখিনি অন্যান্য ৰাজ্যবিলাকত যেনেকৈ আদিবাসীসকল জনজাতীয় লোক হয়, সেই একে আমি অসমতো আদিবাসীসকলক জনজাতিৰ মৰ্যাদা বিচাৰিছোঁ। লগতে আমি অসমত বসবাস কৰা যিমানখিনি আদিবাসী জনগোষ্ঠীৰ লোক আছে সকলোকে অসম চৰকাৰে ইয়াৰ আজি কংগ্ৰেছে হওক বা AGPয়ে হওক বা BJPয়ে হওক আজি পৰ্যন্ত আমাৰ প্ৰকৃত চিনাকিটো আমাক দিয়া নাই আৰু আমাক আজি চাহ জনগোষ্ঠী হিচাপে আমাক চিনাক্ত কৰিছে আৰু আমাক জাতিগত প্ৰমাণপত্ৰ দি আছে। গতিকে আমি চৰকাৰক আহ্বান জনাব বিচাৰিছোঁ যে আদিবাসীসকলৰ যি জাতিগত প্ৰমাণপত্ৰ তেখেতসকলে ওৰাং, মুণ্ডা, চান্তাল, উৰিয়া, খাৰিয়া যি নিজা নিজা জাতি আছে সেই জাতি হিচাপে প্ৰদান কৰক। লগতে আমি ক'ব খুজিছোঁ আদিবাসীসকলৰ যি ভূমিৰ সমস্যা আছে, ভূমিৰ সমস্যা অতি সোনকালে সমাধান কৰিব লাগে। চৰকাৰে BJP চৰকাৰ অসমত অহাৰ পিছত তেখেতসকলে প্ৰতিশ্ৰুতি দিছিলে যে BJP চৰকাৰ আহিলে আদিবাসীসকলক মাটিৰ পট্টা দিয়া যাব বা চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি কৰা যাব। এইবিলাক প্ৰতিশ্ৰুতি আজিলৈকে আমি মানে পূৰণ কৰা দেখা পোৱা নাই BJP চৰকাৰখনক। তো আমি এইটোৱে ক'ব খুজিছোঁ যে আদিবাসীসকলক যেতিয়া নেকি আমি চাহ শ্ৰমিকৰ দৈনিক মজুৰিৰ কাৰণে আন্দোলন কৰোঁ তেতিয়াই BJP চৰকাৰখনে কি কৰে, ললিপপ দিয়ে আদিবাসীসকলক, মোবাইল বিলায়, চাইকেল বিতৰণ কৰে বা নিৰ্বাচনৰ আগে আগে একাউণ্টে পইচা দি দিয়ে। ইয়াত আমি এইটোৱে দেখিবলৈ পাইছোঁ যে BJP চৰকাৰৰ আদিবাসীসকলৰ ওপৰত অকণো মৰম দয়া আমি দেখিবলৈ পোৱা নাই। তেখেতসকল যদি এই আন্দোলনৰ কাৰ্যসূচীৰ জৰিয়তে যদি চৰকাৰে আদিবাসীসকলক এই আগন্তুক যি নিৰ্বাচন আহি আছে, বিধানসভা নিৰ্বাচনৰ আগে আগে যদি আদিবাসীসকলৰ সমস্যা যদি সমাধান কৰিব নোৱাৰে তেতিয়াহ'লে আমি আদিবাসী ছাত্ৰ সন্থাই জিলা গাঁৱে গাঁৱে আমি BJP চৰকাৰৰ বিৰুদ্ধে আমি ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে আমি বাধ্য হ'ম। আশা ওদালগুৰি, তামোলপুৰ আৰু বাক্সা জিলা যৌথ উদ্যোগত আজি 2 ঘণ্টা অৱস্থান ধৰ্মঘট কৰিব লগা হ'ল। কাৰণ আদিবাসী জনগোষ্ঠীৰ জ্বলন্ত সমস্যা, দীৰ্ঘদিনীয়া সমস্যা আমাৰ জনজাতিকৰণ আৰু যি বাগানৰ মাটিৰ পাট্টা, বাগানৰ চাহ শ্ৰমিকৰ দৈনিক মজুৰি, এই দাবীসমূহক লৈ কিনে আজি ধৰ্ণা দিব লগা হৈছে। BJP চৰকাৰ অহাৰ আগতে 10 বছৰ আগতে তেখেতসকলে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল আদিবাসী জনগোষ্ঠীক যে যদি মোদী চৰকাৰ আহি যায় তেতিয়াহ'লে 6 মাহৰ ভিতৰতে আদিবাসী জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰা হ'ব আৰু দৈনিক মজুৰি 550 টকালৈ বৃদ্ধি কৰা হ'ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। কিন্তু আজি আমি দেখিবলৈ পাইছোঁ 10টা বছৰ উকলি গ'ল, এতিয়া 15টা বছৰ চলি আছে, কিন্তু আজিলৈকে চাহ শ্ৰমিকৰ দৈনিকৰ মজুৰিৰ সমস্যাও সমাধান হোৱা নাই আৰু আদিবাসী জনগোষ্ঠীৰ সমস্যাও সমাধান হোৱা নাই। আজি জনজাতিকৰণৰ কথা কৈছিল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিল 10% বাকী আছে, 10 বছৰ আগতে কৈছিল 10% বাকী আছে জনজাতিকৰণ আদিবাসীসকলে পাব, কিন্তু আজিলৈকে 10%টো হোৱা নাই। কিয় হোৱা নাই তেখেতসকলে জবাব দিব লাগিব। ইলেকশ্যন অহাৰ আগে আগে বহুত ধৰণৰ প্ৰতিশ্ৰুতি ললিপপ দিয়া হয়, কিন্তু 10টা বছৰ উকলি গ'ল, আজিলৈকে আদিবাসী জনগোষ্ঠীক মানে মানৱ হিচাপে নিবিচাৰে, মানৱ হিচাপে দৃষ্টিত নাচায় নেকি, আমি সেইটোৱে এতিয়া ভাবিব লগা বাধ্য হৈ আছোঁ। তেখেতসকলে আমাক মানুহ হিচাপে নাচায়, তাৰ কাৰণে আজি এই মানে দুখিত এই নিপীড়িত জাতিটোক এনেকুৱা ধৰণৰ মানে ব্যৱহাৰ কৰি আছে চৰকাৰে। আজি যিখন আপোনালোকে নিশ্চয় অৱগত, বাগানত যি দৈনিক মজুৰি মাত্ৰ 250 টকা, এই 250 টকা দি নিজৰ জীৱনটো পৰিচালনা কৰা কিমান যে কষ্ট, কিমান দুখ, তাই পইচা দি নিজৰ ঘৰটো চলাব লাগিব, ল'ৰা ছোৱালীক পঢ়াব লাগিব, কিমান কষ্টৰে বাগানৰ শ্ৰমিকসকলে নিজৰ জীৱন নিৰ্বাহ কৰি আছে। কিন্তু চৰকাৰে চাইও অন্ধা হৈ আছে আৰু কাণটো মানে ঢাকি থৈছে।